সো হে গাইজ আপোনালোকৰ কি খবৰ আশা কৰোঁ সকলোৰে ভালেই আজি ভিডিঅ'টো ফাৰ্ষ্ট আপডেটটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তেওঁ নাৰীসকলক সন্তান জন্ম দিয়া মেচিন বুলি ক'লে সেইবাবে নাৰীসকলে হিমন্ত বিশ্ব শৰ্মাক কি ক'লে সৰুকৈ এটা ভিডিঅ' ক্লিপ চাওঁচোন আহক এজন প্ৰতিনিধি হয় সঁচাকৈ তেওঁ প্ৰথমতে নাৰীক সন্মান দিবলৈ শিকিব লাগে তেওঁ এগৰাকী মাতৃ আছে তেওঁ এগৰাকী পত্নী আছে তেওঁ এগৰাকী জীয়াৰী আছে তেওঁ প্ৰথমতে নাৰীক সন্মান দিবলৈ তেওঁ শিকিব লাগে তেওঁ যে নাৰীক যে সন্তান জন্ম দিয়া যন্ত্ৰ বুলি কৈছে এই কথাষাৰ তেওঁ তাৰ আমাৰ উত্তৰ দিব লাগিব নাৰীক তেখেতে ক্ষমা খোজক তাৰপিছতহে আমি তেখেতক আমি বিচাৰ কৰিম নহ'লে সো হিমন্ত বিশ্ব শৰ্মাই এই কথাটো কৈ ভাল কৰিলে নে বেয়া কৰিলে আপোনালোকে কমেণ্টত জনাব সো আমাৰ নেক্সট আপডেটটো হৈছে বিকাশ চেট্টিৰ ওপৰত ৰিচেণ্টলি তেওঁ যোনটো ব্লগ এভেঞ্জাৰ ট্ৰিপ টু আই লভ এণ্ড ট্ৰেভেল ফুডৰ চেনেলটোত আপলোড কৰিছে সঁচাকৈ তেওঁৰ বাবে বহুত ভয়ানক হয় সেইবাবে হয়তো বিকাশ দা নেক্সট লেভেল আমি ভিডিঅ'টো সৰুকৈ এটা ক্লিপ দেখাই লৈছোঁ কিং ষ্টাৰ্ট ইয়াৰ পৰা গাড়ী আমি তাতে ৰাস্তা কাষতে থৈ দিছোঁ আৰু বেছি একো বেগ লৈ অহা নাই মাত্ৰ মই ড্ৰোনৰ বেগ লৈছোঁ আৰু গুৰুংদা এনেকৈ এটা বেগ লৈছে এটা আমাৰ কিবা কিবি জুচ ৰেড বুল আনিছে গুৰুংদা ৰেড বুল আমাৰ এনাৰ্জি ড্ৰিংক আৰু কিবা কিবি আমি লৈছোঁ যাতে আমি মেইন যোনটো আমাৰ মেইন ডেষ্টিনেশ্যন য'লৈকে আমি একদম যাম সেই ডেষ্টিনেশ্যনটো কমচে কম ইয়াৰ পৰা 2.5 পৰা 3 ঘণ্টা লাগিব 2.5 ঘণ্টা 3 ঘণ্টা মানে অহা যোৱা কমচে কম 6 ঘণ্টা লাগি যাব গোটেই এই ট্ৰেকিংটো কমপ্লিট কৰোঁতে ভগৱানৰ কৃপাত গোটেই খালি গোপ্ৰ বেটাৰী চব থাকক মোবাইল চব থাকক একো যেন অঘটন নহওক এটা ধামাকেদাৰ ট্ৰেকিং ষ্টাৰ্ট ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে চাব পাৰে আমাৰ নেক্সট আপডেটটো হৈছে দিয়া হাজৰিকাৰ ওপৰত তেওঁ ইউটিউব চেনেলত ব্লেক পিংক গেমিঙত 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিছে লগতে তেওঁ প্ৰথম অসমীয়া গেমিং ইউটিউবাৰ হৈ পৰিছে চ' সকলোৰে ফালৰ পৰা দিয়া হাজৰিকালৈ আন্তৰিক শুভেচ্ছা থাকিল আৰু এনেদৰে আগবাঢ়ি যায় তাৰে কামনা কৰিলোঁ চ' আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু যোনসকলে মোৰ চেনেলটো নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিবা লগতে কাষতে থকা বেল আইকনটো টিপি অল কৰি দিবা যাতে সকলো ভিডিঅ' আপডেট আগতে পায় যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ডিছক্ৰিপশ্যনত লিংক দিয়া আছে গৈ পিনে ফ'ল' কৰি ল'বা তো আজিলৈ ইমানেই বাই